হেল্ল' গাইজ, মই আছোঁ আজি কেদাৰ মন্দিৰত। আপোনালোকক আজি কেদাৰ মন্দিৰৰ পৰিৱেশ দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ কেদাৰ মন্দিৰ, হাজোত থকা। আপোনালোকক তাতে গৈ কেদাৰ মন্দিৰ দেখাম। বলক মোৰ লগত। আমি এতিয়া মাধৱ মন্দিৰৰ কাষৰে ওপৰলৈ পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তাৰে গৈ আছোঁ। ইয়াৰ পৰা মোটামুটি পাহাৰৰ ওপৰলৈ 3 কিলোমিটাৰ যাব লাগে। তাৰপিছত আমি কেদাৰ মন্দিৰ পাম। এইফালেৰে বাওঁফালেৰে যাম। বাওঁফালেৰে অকণমান আগত এটা বস্তু আছে, মানে আমি ভীমৰ পঁইতাসৰ চৰিয়া বুলি কওঁ যে, সেইটো আছে। বলক সেইটো চাই লওঁ। অকণমান আগত আছে। আমি কেদাৰ মন্দিৰলৈ যাই থাকোঁতে ৰাস্তাতে এটা বস্তু দেখা পালোঁ। ভীমে যোনটো চৰিয়াত যে কিবা খাইছিলে, মানে পঁইতা খাইছিল বুলি কয়। পঁইতা মানে কিনো? হা? বস্তু পঁইতা ভাত মানে পঁইতা ভাত বুলি কয়। সেই চৰিয়াটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক ভিতৰলৈ। ভীমে পঁইতা খোৱা চৰাইটো ধুনীয়াকৈ চাওক সংৰক্ষণ কৰি থৈ দিয়া হৈছে, যাতে বৰষুণ পৰি অনিষ্ট নহয়। চাওক, বিভিন্ন ধৰণৰ দৰ্শনাৰ্থী আহে পঞ্চতীৰ্থ হাজো চাবলৈ। চাওক, উফ ৰাম, এইটো আহিছে ভীমে পঁইতা ভাত খোৱা চৰিয়া। চাওক কিমান ডাঙৰ। এইটো সম্পূৰ্ণ শিলেৰে নিৰ্মিত হয়। চাওক, মই এটা কথা ভাবিছোঁ, চৰিয়াটো যদি ইমান ডাঙৰ আৰু ভীম মানুহজন কিমান ডাঙৰ হ'ব লাগিব। ইয়াত কিমান ধৰিব চাওকচোন বাৰু। ধুনীয়াকৈ থৈ দিছে চৰিয়াটো। ওপৰত চাই লওঁ। চাওক, ভীমটো মানুহটো কিমান ডাঙৰ হ'ব লাগিব? কিমান ডাঙৰ? মানে আমি গোটেই ৰাইজখানে খাব পৰা ভাতটো সি অকলে খাইছিল। এখন ৰাইজে কিমান ডাঙৰ। বলক এতিয়া কেদাৰ মন্দিৰলৈ। পুনৰ আমি এতিয়া কেদাৰ মন্দিৰলৈ গৈ আছোঁ। বলক কেদাৰ মন্দিৰৰ পৰিৱেশ আমি দৰ্শন কৰোঁ। কি ক'বা তুমি গৌৰৱ? বহুতৰে আশা আছিল। বহুতে শুনিছোঁ মানে কেদাৰ মন্দিৰত যদি সম্পূৰ্ণ মানে মনৰ পবিত্ৰ মনেৰে যোৱা যায়, মানে মনৰ আশা পূৰণ হয় আৰু কেদাৰ মন্দিৰত গ'লে। বলক এতিয়া মোৰ লগত। ধুনীয়াকৈ আমি একা বেকা পথেৰে ওপৰলৈ গৈ আছোঁ। মানে কেদাৰ মন্দিৰলৈ গ'লে পাহাৰৰ ওপৰলৈ উঠিব লাগে। চাওক, 3 কিলোমিটাৰ ওপৰলৈ উঠিব লাগিব পাহাৰৰ ওপৰলৈ, তলৰ পৰা। চাওক, ইমান বেকা বেকি, একেবাৰে যেন আপোনালোকে আহিলে গম পাব, একদম শ্বিলঙৰ ৰাস্তাবোৰ যেনেকুৱা ছেম তেনেকুৱাই। চাওকচোন, পৰিৱেশটো কিন্তু একদম একেবাৰে নক'ব সুন্দৰ পৰিৱেশ আৰু বহু মনোমোহা পৰিৱেশ। একেবাৰে মানে হাই উৰুমি একো নাই, একে সুন্দৰ পৰিৱেশ। চাওক পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। আমি গৈ আছোঁ একা বেকা পথেৰে ওপৰলৈ। চাওক, আমি অকণমান আগত গৈয়ে কেদাৰ মন্দিৰলৈ উপস্থিত হ'ম। চাওক, চাওক কেদাৰ মন্দিৰ আহি পালোঁ। কেদাৰ মন্দিৰৰ গেট পালোহি। চাওক, উপস্থিত হ'লোহি কেদাৰ মন্দিৰ। সেই ওপৰলৈ যাব লাগিব আকৌ কেদাৰ মন্দিৰলৈ। বলক। ধুনীয়াকৈ আমি জোতা মোজা খুলি ওপৰলৈ গতি কৰি আছোঁ। চাওক, এটা পৌৰাণিক কথা আৰু শুনিছোঁ, মানে আপুনি যদি এটা উশাহেৰে বোলে মানে এনেকৈ তলৰ পৰা ওপৰলৈ এটা উশাহেৰে চিৰিবোৰ পাৰ হ'ব পাৰে, তেনেকৈ মানে মনৰ কামনা বোলে পূৰ্ণ হয় আৰু তেনেকুৱা আৰু। সঁচা মিছা নাজানো বাৰু। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। এয়া দেখিছে, বিভিন্ন ধৰণৰ তীৰ্থযাত্ৰী পঞ্চতীৰ্থ হাজোলৈ আহি কেদাৰ মন্দিৰলৈ আহে। চাওক, সুন্দৰ পৰিৱেশ কেদাৰ মন্দিৰৰ।
আমি উপস্থিত হ'লোহি কেদাৰ মন্দিৰ। চাওক কেদাৰ মন্দিৰৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ আৰু মনোমোহা। ওচৰতে পাহাৰখন এইখন, চাওক কেদাৰ মন্দিৰৰ পৰিৱেশ। আমি কেদাৰ মন্দিৰত আছো এতিয়া। চাওক কেদাৰ মন্দিৰ এয়া পৰিৱেশ, মানে পৰিৱেশটো একদম মানে হাই ৰুবি নাই আৰু একদম সুন্দৰ পৰিৱেশ, একদম শান্তিৰ গছ গছনি। চাওক কেনে মানে এক্সপিৰিয়েঞ্চ কেনেকুৱা, কেনে লাগিছে? বঢ়িয়া একদম মজা। মজা। চাওক কিবা এটা মানে বেলেগ লাগিছে না, মানে ভাল লাগিছে নে কিবা এটা। এই চাওক মন্দিৰৰ অকণমান পিছফালে চাওক সৌ ৰাজহাঁহকেইটা দেখিছেনে, ইমান সুন্দৰকৈ আছে। চাওক ইয়াৰে বুট মাহ প্ৰসাদ খাই এই ৰাজহাঁহবোৰে। এইবোৰ সকলো শিলৰে বনোৱা হৈছে। হয়, এইবোৰ সকলো যিবোৰ দেখিছে বিভিন্ন চূৰ্ণ বিচূৰ্ণ শিলৰ টুকুৰা দেখা পোৱা যায়। এইবোৰ চাওক, আৰু মন্দিৰটো সম্পূৰ্ণ শিলৰ দ্বাৰা নিৰ্মিত। এটা কথা ভাবছেনে, আজিকালি মানুহে এনেকুৱা শিলেৰে বনাব পাৰিব, তো কি বুলি ভাবা? আজিকালি মানুহে এইবোৰ নোৱাৰে আৰু। আগৰ দিনৰ মানুহ কিমান মাৰি কিনে ধৰি থাকিব আৰু আগৰ দিনৰ মানুহে কিমান কষ্ট কৰিছিল এটা মন্দিৰৰ নামত। ইমান ডাঙৰ শিল কেনেকৈ দিছে চাওক, ইয়াৰ পৰা এই তললৈ। আমি কেদাৰ মন্দিৰ দৰ্শন কৰিলো। আমি এতিয়া ইয়াৰ পৰা আমি যাবলৈ ওলাইছো। আকৌ আপোনালোকৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে। সকলোৱে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব আৰু নিজৰ বুলি দেই। বাই বাই। Okay, bye bye.